মো চিনেমাৰ যদিও শ্বুটিং শেষ হৈছে তই আগুৱাই যাবি আৰু মই সদায় তোৰ লগত আছো মই এইটো কেতিয়াও ভাবি নলওঁ দাদা যে আমাৰ মাজত আজি নাই ৰৈ ৰৈ বিনালে চিনেমাখনত তুমি ইমান তেওঁক ওচৰৰ পৰা পাইছা আৰু লাখ লাখ অনুৰাগীৰ সপোন থাকে যে দাদাক ওচৰৰ পৰা পাওঁ এবাৰ তেওঁৰ লগত কথা পাতোঁ এবাৰ তেওঁক চুই চাওঁ এই সপোনটো লাখ লাখ অনুৰাগীৰ আছে বা থাকে হয়তো বহুতে পাইছে তেওঁৰ লগত ফটো উঠিবলৈ বিচাৰি উঠিছে কিন্তু হয়তো এতিয়াও লাখ লাখ অনুৰাগীয়ে তেওঁক এবাৰ চুই চাবলৈ তেওঁ এবাৰ কাষত পাবলৈ বহুতে নাই পোৱা তুমি ইমান ক্ল'জলি ইমানখিনি কাম কৰিছা একেলগে বহুত দিন শ্বুটিং হৈছে বিভিন্ন জেগাত একেলগে গৈছা মনৰ কইনাটো তুমি 14 দিন শ্বুটিঙৰ কথা ক'লা একেলগে গান ডাবিং কৰিছা ৰৈ বিনালে ইমান দিন শ্বুটিং কৰিছা চ' সেই অনুৰাগীয়ে আমি দূৰৰ পৰা যেনেকৈ ধৰা মঞ্চত দেখি স্ক্ৰীণত দেখি যোনটো জুবিন দা অনুভৱ আৰু কাষত পাই যোনটো অনুভৱ ইয়াৰ মাজত তুমি কি ডিফাৰেঞ্চ দেখা কথাটো এনেকুৱা যে দাদাক যে মই লগ পালোঁ দাদাই যে নিজৰ মুখেৰেই সেই কথাবোৰ ক'লে বা মোক যিটো অপৰচুনিটি দিলে মই সঁচাকৈ ব্লেছড মই যে ভগৱানৰ লগত কাম কৰিব পালোঁ সেইটো মোৰ বাবে বহুত ডাঙৰ এটা কথা মই নাজানো কিন্তু মই এতিয়ালৈও মানিব পৰা নাই যে দাদা আমাৰ মাজত নাই দাদাই কিন্তু সদায় থাকিব কাৰণ যেতিয়া চিনেমাখনৰ শ্বুটিং কমপ্লিট হৈছিলে দাদাই শেষৰ দিনাখনে কৈছে মো চিনেমাৰ যদিও শ্বুটিং শেষ হৈছে তই আগুৱাই যাবি আৰু মই সদায় তোৰ লগত আছো মই এইটো কেতিয়াও ভাবি নলওঁ দাদা যে আমাৰ মাজত আজি নাই দাদাই যেনেকৈ কৈছিলে তেনেকৈ থাকিব মোৰ বিশ্বাস